নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে চাই আছে আপোনালোকৰ অতিকৈ প্ৰিয় ইউটিউব চেনেল আছাম জবছ। আমি সকলোৱে জানো যে ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা যি ৯,৮৮২টা নিয়মীয়া শিক্ষক পদৰ প্ৰথম প্ৰভিজনেল মেৰিট লিষ্ট ইতিমধ্যেই প্ৰকাশ হৈছে আৰু উক্ত সকলোবোৰ মেৰিট লিষ্ট ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ হৈছে। উক্ত মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত হোৱা প্ৰতিগৰাকী প্ৰাৰ্থীলৈ আছাম জবছ ইউটিউব চেনেলৰ ফালৰ পৰা অশেষ শুভকামনা জনালোঁ। লগতে যিসকল প্ৰাৰ্থীয়ে এটাতকৈ অধিক জিলাত অথবা এটাতকৈ অধিক পোষ্টত নিৰ্বাচিত হৈছে তেওঁলোকক ৪৮ ঘণ্টাৰ ভিতৰতেই এখনকৈ জিলা অথবা এটা পোষ্ট নিৰ্বাচন কৰিবলৈ ইতিমধ্যেই বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা এখন অফিচিয়েল নটিচ জাৰি কৰা হৈছে আৰু উক্ত নিৰ্বাচনৰ বাবে দৰকাৰী লিংকটো যোৱা নিশাৰে পৰা ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ হৈছে। মই উক্ত লিংকটোৰ সহায়ত কেনেকৈ এখন জিলা বা এটা পোষ্ট নিৰ্বাচন কৰিব লাগিব সেই বিষয়ে সবিশেষ এই ভিডিঅ'টোত আলোচনা কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এইটো হ'ল ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ অফিচিয়েল ৱেবছাইট। ইয়াৰ লিংকটো মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ভিজিট কৰিব পাৰিব। ইয়াত আপোনালোকে তললৈ যাব আৰু ইয়াত আপোনালোকে দেখিব যে ইয়াত দিয়া হৈছে ৰিক্ৰুইটমেণ্ট অফ ৰেগুলাৰ টিচাৰ। এই লিংকটোত আপোনালোকে ক্লিক কৰিব। তাৰপাছত আপোনালোকে দেখিব যে ইয়াত দিয়া আছে চিলেকশ্যন অফ পোষ্ট এণ্ড ডিষ্ট্ৰিক্ট এগেইনষ্ট এডভাৰটাইজমেণ্ট এ এণ্ড এডভাৰটাইজমেণ্ট বি। এই লিংকটোত আপোনালোকে ক্লিক কৰিব আৰু এটা নতুন ৱেব পেজ খুলিব। ইয়াত আপোনালোকে দেখিছে যে ইয়াত দিয়া আছে প্লিজ প্ৰভাইড দ্য ফলোয়িং ইনফৰমেশ্যন চিলেকশ্যন অফ পোষ্ট এণ্ড ডিষ্ট্ৰিক্ট। ইয়াত আপোনালোকে নিজৰ নাম, ডেট অফ বাৰ্থ, মোবাইল নম্বৰ আৰু ৰেজিষ্টাৰ্ড ইমেইল আই ডি সৈতে লগ ইন কৰি নিজৰ একাউণ্টটো খুলিব পাৰিব আৰু তাত আপোনালোকে যিকেইখন জিলাত বা যিকেইটা পোষ্টত নিৰ্বাচিত হৈছে এই সকলোবোৰ থাকিব আৰু তাত আপোনালোকে আপোনালোকৰ নিৰ্বাচন কৰা জিলাখন অথবা পোষ্টটো তাত ছিলেক্ট কৰি ছাবমিট কৰি নিজৰ জিলা নিৰ্বাচন বা পোষ্ট নিৰ্বাচনৰ কামখিনি সম্পন্ন কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'ৰ গুৰুত্বপূৰ্ণ কথা এইখিনি আছিল। আপোনালোকে অতি সোনকালেই এই নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন কৰক, যিহেতু ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছে। গতিকে আপোনালোকক পুনৰ এবাৰ শুভকামনা জনাই এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। এনেধৰণৰ গুৰুত্বপূৰ্ণ আৰু অফিচিয়েল খবৰ সবিশেষ পাবলৈ অনুগ্ৰহ কৰি আপোনালোকে ইউটিউবত চাই থাকিব আছাম জব ইউটিউব চেনেল, আৰু যিসকলে এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অতি সোনকালেই এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন বাটনটো ছিলেক্ট কৰি ৰাখিব। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।